নমস্কাৰ বন্ধুসকল, ষ্টাডি কেয়াৰ ইউটিউব চেনেলত আপোনালোকক আন্তৰিক স্বাগতম। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ ইতিহাসৰ মধ্যযুগৰ অসম পাঠ্যৰ প্ৰশ্ন উত্তৰসমূহ। আপোনালোকে যদি এই বিষয়টো সহজ উপায়ে শিকিব বিচাৰে তেন্তে এই ভিডিঅ'টো শেষলৈ চাব আৰু চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব, লাইক কৰিব আৰু আপোনাৰ মতামত কমেণ্টত জনাব। 1 নম্বৰী প্ৰশ্ন 10টা দিয়া আছে। ইয়াৰে প্ৰথম প্ৰশ্নটো হৈছে আহোমসকল অসমলৈ কিমান শতিকাত আহিছিল? ইয়াৰ উত্তৰ হ'ব ত্ৰয়োদশ শতিকাত। খ নম্বৰ, আহোমসকল কোন জাতিৰ লোক আছিল? ইয়াৰে উত্তৰ হ'ব টাই জাতিৰ। গ নম্বৰ, চৰাইদেউত কোন আহোম ৰাজ্যৰ ৰাজধানী পাতিছিল? ইয়াৰ উত্তৰ হ'ব চুকাফাই। ঘ নম্বৰ, বামুণী কোঁৱৰৰ প্ৰকৃত নাম কি আছিল? ইয়াৰ উত্তৰ হ'ব চুডাংফা। ঙ নম্বৰ, তুৰ্বকে কোন খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব 1532 খ্ৰীষ্টাব্দত। প্ৰথম নম্বৰ, কোন সময়ক আহোম বুৰঞ্জীৰ সংকটকাল বুলি ধৰা হয়? ইয়াৰ উত্তৰ হ'ব 1603 খ্ৰীষ্টাব্দৰ পৰা 1670 খ্ৰীষ্টাব্দলৈ। দ্বিতীয় নম্বৰ, কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1826 চনত। বৰ্গাজ্য নম্বৰ, কোচসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? ইয়াৰ উত্তৰ হ'ব নৰনাৰায়ণ। ঝ নম্বৰ, ভূঞা শব্দৰ অৰ্থ কি? ইয়াৰ উত্তৰ হ'ব মাটিৰ মালিক। ঞ নম্বৰ, কাছাৰীসকলে নিজকে কি বুলি পৰিচয় দিছিল? ইয়াৰ উত্তৰ হ'ব বৰচিপা বা বৰৰ সন্তান বুলি। 2 নম্বৰ প্ৰশ্নত দিয়া আছে ক্ৰম অনুযায়ী সজোৱা। ইয়াৰে উত্তৰবোৰ হ'ব 1 নম্বৰত চৰাইদেউত ৰাজধানী স্থাপন, 2 নম্বৰ ইখতিয়াৰুদ্দিন মালিক উজবেক তুগিল খা, 3 নম্বৰ তুৰ্বকৰ অসম আক্ৰমণ, 4 নম্বৰ শৰাইঘাটৰ ৰণ আৰু 5 নম্বৰ ইয়াণ্ডাবু সন্ধি। 3 নম্বৰ প্ৰশ্ন আছে খালী ঠাই পূৰণ কৰা। ইয়াৰে 1 নম্বৰত আছে আহোমসকলে অসমত ডেছ বছৰ সুকীয়াতিৰে ৰাজত্ব কৰিছিল? ইয়াৰ উত্তৰ হ'ব 600 বছৰ। 2 নম্বৰ, ডেছ ৰজাৰ দিনত ডেছ নামৰ তৃতীয়জন মন্ত্ৰীপদৰ সৃষ্টি হৈছিল? ইয়াৰ প্ৰথম খালী ঠাইটো হ'ব দিহিঙীয়া আৰু দ্বিতীয় খালী ঠাই হ'ব বৰপাত্ৰ গোহাঁই। 3 নম্বৰ, বংগৰ নবাব হুছেইন শ্বাহে 1489 খ্ৰীষ্টাব্দত ডেছ দখল কৰিছিল? ইয়াৰ উত্তৰ হ'ব কমতা। 4 নম্বৰ, চুতীয়াসকলৰ শক্তিশালী ৰজা আছিল ডেছ? ইয়াৰ উত্তৰ হ'ব ৰত্নধ্বজ পাল। 5 নম্বৰ, ডেছ কছাৰীসকলৰ ৰাজধানী আছিল? ইয়াৰ উত্তৰ হ'ব ডিমাপুৰ। 4 নম্বৰত আছে চুমটকা লিখা। ইয়াৰ 1 নম্বৰ চুমটকা স্বৰ্গদেউ ৰুদ্ৰসিংহ। ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহ গদাপাণি বা গদাধৰ সিংহৰ পুতেক আছিল। অসম বুৰঞ্জীত তেওঁক আহোমৰ শ্ৰেষ্ঠ ৰজা বুলি স্বীকৃতি দিয়া হৈছে। শাসন কাৰ্যৰ সুবিধাৰ বাবে তেওঁ ৰাজধানী ৰংপুৰলৈ স্থানান্তৰ কৰে। ৰুদ্ৰসিংহ অতি বুদ্ধিমান আৰু দূৰদৰ্শী আছিল। 1714 খ্ৰীষ্টাব্দত তেওঁ মৃত্যুমুখত পৰে। দ্বিতীয় চুমটকা আহোম ৰাজ্যৰ পতন। ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ চুকাফাই স্থাপন কৰা আহোম ৰাজ্য প্ৰায় 600 বছৰৰ পাছত ঘৰুৱা সংঘাত, মানৰ আক্ৰমণ আৰু 1826 চনত ইয়াণ্ডাবু সন্ধিৰ ফলত পতন হয়। 3 নম্বৰ, চুতীয়া ৰাজ্য। ইয়াৰ উত্তৰ হ'ব চুতীয়াসকলৰ ৰাজ্য ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশত আছিল। তেওঁলোকে 1523 খ্ৰীষ্টাব্দত আহোমৰ তলতীয়া হয়। শক্তিশালী ৰজা আছিল ৰত্নধ্বজ পাল। 4 নম্বৰ চুমটকা অসমৰ কোচসকল। ইয়াৰ উত্তৰ হ'ব কোচসকল কমতা ৰাজ্যত নতুন ৰাজ্য গঢ়ি তুলিছিল। প্ৰতিষ্ঠাতা আছিল বিশ্বসিংহ। শ্ৰেষ্ঠ ৰজা আছিল নৰনাৰায়ণ, যাৰ সহায়ত চিলাৰায়ে বিভিন্ন ৰাজ্য জয় কৰিছিল। 5 নম্বৰ চুমটকা ভূঞাসকল। ইয়াৰ উত্তৰ হ'ব ভূঞা শব্দৰ অৰ্থ মাটিৰ মালিক। তেওঁলোকে নিজ নিজ এলেকাত স্বাধীনভাৱে ৰাজত্ব কৰিছিল। অসমত ত্ৰয়োদশ শতিকাৰ পৰা বাৰভূঞা নামত তেওঁলোকৰ উল্লেখ পোৱা যায়। 5 নম্বৰ প্ৰশ্নত আছে শুদ্ধ অশুদ্ধ লিখা। ইয়াৰে প্ৰথমটো হ'ব অশুদ্ধ, 2 নম্বৰটো হ'ব অশুদ্ধ, 3 নম্বৰটো হ'ব শুদ্ধ, 4 নম্বৰটোও শুদ্ধ হ'ব আৰু 5 নম্বৰটো হ'ব অশুদ্ধ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।